মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক ভালে আছা আজি আমি এটা নতুন পাঠ তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আমি অৰ্থনীতি বিভাগৰ প্ৰথম অধ্যায়টো অৰ্থনীতিৰ মৌলিক বিষয়সমূহ এই পাঠটো আজি আলোচনা কৰোঁ আহাচোন তোমালোক সকলোৱে নিজৰ কিতাপৰ ২৬ নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা ছাত্ৰ-ছাত্ৰীসকল আমি আজি আলোচনা কৰিবলৈ লোৱা পাঠটোৰ বিষয়কেইটা হ'ল অৰ্থনীতি বিজ্ঞান মানেনো কি অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা কি আৰু অৰ্থবিজ্ঞান শব্দটো ইংৰাজী প্ৰতিশব্দ কি আৰু লগতে অৰ্থবিজ্ঞানৰ সংজ্ঞা আডাম স্মিথে কেনেদৰে আগবঢ়াইছে সেই বিষয়ে আজি আমি আমাৰ পাঠত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তলৰ এই তিনিখন ছবিলৈ মন কৰাচোন ছবি তিনিখনত কি দিয়া আছে প্ৰথমখন ছবিত ট্ৰেক্টৰেৰে হাল বাই থকা দেখুওৱা হৈছে আৰু দ্বিতীয়খন ছবিত কি কৰিছে এখন দোকানৰ ছবি দিয়া হৈছে য'ত গ্ৰাহকে টকা পইচাৰ বিনিময় কৰি নিজৰ প্ৰয়োজনীয় বস্তুখিনি কিনি আনে আৰু তৃতীয়খন ছবিত কি দিয়া হৈছে যে এটা বস্তু কিনি অনা এজন ব্যক্তিৰ ফটো দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল এই যে বিভিন্ন ব্যক্তিয়ে খেতি কৰিছে দোকান দিছে বা দোকানৰ পৰা বেলেগ বস্তু কিনি আনিছে ইয়াৰ এইবিলাক কৰোতে তেওঁলোকৰ টকা পইচাৰ প্ৰয়োজন হৈছে হয়নে খেতি কৰোতে যিখিনি উৎপাদন কৰিছে ধান বা বেলেগ শস্য উৎপাদন কৰিছে সেইখিনি তেওঁলোকে গৈ বজাৰত বিক্ৰী কৰিছে আৰু বজাৰৰ পৰা তেওঁলোকে কি কৰিছে ইনকাম কৰিছে বা টকা পইচা লাভ কৰিছে ঠিক সেইদৰে তেওঁলোকে আকৌ বেলেগ দোকানলৈ গৈ নিজৰ প্ৰয়োজনীয় বস্তুখিনি কিনিছে তাৰ কাৰণে তেওঁলোকে টকা পইচা দিবলগীয়া হৈছে এই যে টকা পইচাৰ বিনিময় কৰি বিভিন্ন ধৰণৰ কাম-কাজবিলাক আমি কৰি থাকো এই কাম-কাজবিলাককে কোৱা হয় আৰ্থিক কাৰ্যাৱলী আৰু এই যে সমাজ বিজ্ঞানৰ যিটো বিভাগে এই আৰ্থিক কাৰ্যাৱলীসমূহৰ বিষয়ে অধ্যয়ন কৰে সেই বিভাগটোৱে হৈছে আমাৰ অৰ্থনীতি বিজ্ঞান ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছোঁ তোমালোকে অৰ্থনীতি বিজ্ঞানৰ ধাৰণাটো ভালদৰে বুজিব পাৰিলা ইয়াৰ পিছত আহাচোন আমি জানো অৰ্থনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দনো কি অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইকনমিক্স ECONOMICS ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে গ্ৰীক শব্দটো হৈছে ঐকনমিয়া এই ঐকনমিয়া শব্দটো আকৌ দুটা শব্দৰ পৰা হৈছে ঐকছ আৰু নমছ ঐকছ শব্দৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হৈছে নিয়ম গতিকে পৰিয়াল পৰিচালনাৰ যিখিনি নিয়ম সেইখিনিকেই অৰ্থবিজ্ঞান বুলি গণ্য কৰা হয় ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমি জানোচোন আহা যে অৰ্থবিজ্ঞাননো আমি কিয় পঢ়িব লাগে প্ৰথমতে আমাৰ চৰকাৰে যে আমাৰ সাধাৰণ ব্যক্তিসকলৰ পৰা ৰাজহ সংগ্ৰহ কৰে আৰু আমি এজন সচেতন নাগৰিক হিচাপে সেই যে কৰ জমা দিওঁ সেই কৰখিনি সেই ৰাজহখিনি চৰকাৰে কেনেদৰে খৰচ কৰিছে কেনেধৰণে তাৰ উচিত ব্যৱহাৰ হৈছে নে নাই বা সেই ৰাজহখিনিনো কেনেদৰে চৰকাৰে আমাৰ পৰা সংগ্ৰহ কৰে এই কথাখিনিতো আমি জানিব লাগিব গতিকে সেই কথাখিনি আমি অৰ্থবিজ্ঞান পঢ়িলেহে জানিব পাৰোঁ ইয়াৰ পিছত আমি আমাৰ সাধাৰণতে আমি আমাৰ সমাজত দেখিবলৈ পাওঁ দৰিদ্ৰতা হয়নে নহয় আমাৰ মানুহখিনি যথেষ্ট বহুতখিনি মানুহ যথেষ্ট দৰিদ্ৰ এই দৰিদ্ৰতানো কিয় আমাৰ মূল হেঙাৰ হৈ উঠিছে সেই কথা আমি কেনেকৈ গম পাম মানুহ দৰিদ্ৰ হোৱাৰ মূল কাৰণবোৰনো কি সেই কথাবিলাক আমি অৰ্থবিজ্ঞান পঢ়িলেহে আলোচনা জানিব পাৰিম ইয়াৰ পিছত আমি সাধাৰণতে দেখিবলৈ পাইছোঁ যে আমাৰ বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীবোৰৰ দাম বৃদ্ধি পাইছে এই দাম বৃদ্ধি কিয় বৃদ্ধি পাইছে আমি এজন সচেতন নাগৰিক হিচাপে সেই কথাটো আমাৰ জনাৰ প্ৰয়োজন হয়নে গতিকে যদিহে আমি অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰোঁ তেতিয়াহে আমি সেই বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণসমূহৰ বিষয়ে জানিব পাৰিম ইয়াৰ উপৰিও বৰ্তমান সময়ৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিষয় যেনে বিশ্বায়ন ইয়াৰ পিছত পৰিৱেশীয় অৰ্থনীতি হওক বা বিশ্বায়নৰ যিখিনি সুফল আৰু কুফল কি আছে
ইয়াৰ লগতে অৰ্থনৈতিক বিকাশ আমাৰ হৈছে নে নাই এই কথাখিনি আমি কেনেকৈ জানিব পাৰিম অৰ্থবিজ্ঞান পঢ়িলেহে আমি এই কথাখিনি জানিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজিব পাৰিলা ইয়াৰ পিছত আমি জানোচোন আহা যে অৰ্থবিজ্ঞানৰ সংজ্ঞা কোনে কেনেদৰে আগবঢ়াইছে বিভিন্নজন অৰ্থনীতিবিদে বিভিন্ন ধৰণেৰে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছে তাৰ মাজৰে এজন অৰ্থনীতিবিদ হৈছে আডাম স্মিথ তোমালোকে এই ফটোখনলৈ মন কৰাচোন এই ফটোখনত তোমালোকে যিজন ব্যক্তিৰ ফটো দেখিছা সেইজনেই হৈছে আমাৰ অৰ্থনীতি বিজ্ঞানৰ পিতৃ স্বৰূপ আডাম স্মিথ গতিকে আডাম স্মিথক অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় সেই কথাটো আমি গম পালো হয়নে আৰু তেওঁ 1776 চনত এখন কিতাপ লিখিছিলে কিতাপখনৰ নামটো হৈছে কি An Enquiry into the Nature and Causes of the Wealth of Nations এই কিতাপখনতে তেওঁ অৰ্থবিজ্ঞানৰ সংজ্ঞা এটা আগবঢ়াইছিলে আৰু সেই সংজ্ঞাটো আছিল কি অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান Economics is the science of wealth আডাম স্মিথে তেনেহলে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো কেনেকৈ আগবঢ়াইছে সেই কথা আমি গম পালো ইয়াৰ উপৰিও বিভিন্নজনে বিভিন্ন ধৰণেৰে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছে আৰু বিভিন্নজনে আডাম স্মিথৰ সংজ্ঞাটো ভুল বুলিও কৈছে গতি এই কথা আমি পৰৱৰ্তী পাঠত আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছত আমি অৰ্থবিজ্ঞান মানে কি অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি আৰু অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা তথা অৰ্থবিজ্ঞানৰ আডাম স্মিথে দিয়া সংজ্ঞাটোৰ বিষয়ে আলোচনা কৰিলো মই আশা কৰিছো তোমালোকে নিশ্চয় কথাখিনি ভালদৰে বুজিব পাৰিলা তোমালোকে নিজৰ কিতাপখন উলিয়াই ভালদৰে পঢ়িবা তেতিয়া আৰু বুজি পাবা এতিয়া মই তোমালোকক কেইটামান গৃহকৰ্ম দিছো সেই গৃহকৰ্মৰ প্ৰশ্নকেইটা কৰি তোমালোকে মোক দেখুৱাবা ঠিক আছে ধন্যবাদ